বন্ধ জানছি না হা হেল্ল' ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি আমি গৈ আছোঁ লেমন বয়ৰ ঘৰত আৰু আমাৰ লগত যাব আমাৰ ভাই জিন্তু আৰু লগত দুজন কোনোবা আহিব। বলক তাতে লগ পাই আছে। এয়া আমি আহি পাইছোঁ হোটেল পেলেচিয়ৰ ফ্ৰণ্ট আৰু ৰখি আছোঁ আমি আমাৰ ভাইটিহঁতলৈকে। এয়া আমাৰ বেমাৰী পাব। এয়া আমাৰ জিন্তু দাদাহঁত আহি পাইছে আৰু এইপিনে আমাৰ মহন্ত দা। হেল্ল' কোৱা। জিন্তু ভাইটি আৰু নৱদা। এয়া মই আমি ঘৰ বিচাৰি আছোঁ, হয়নে নহয় নাজানো। অলপ চাই আছোঁ হয়নে নহয়। এয়া আমি আহি পালোঁ আমাৰ সমীৰ ভাইটিৰ ঘৰ। এয়া সমীৰ ভাইটি আমাৰ। হেল্ল', কেনেকুৱা লাগি আছে বৰ্তমান ভাইৰেল হৈ পিনে? বঢ়িয়া বঢ়িয়া, আমি কথা পাতি আছোঁ বাৰু। এয়া আমাৰ লেমন বয়ৰ মাতৃ। নমস্কাৰ খুৰী। এয়া তেওঁৰ পিতৃদেৱ। নমস্কাৰ। আপোনাক কেনেকুৱা লাগি আছে বৰ্তমান? ভালে লাগি আছে, মানুহবোৰ আহি আছে। মানে এটা কথা সুধিব বিচাৰোঁ বাৰু, আউট অফ কণ্টেক্সট। মানে সি মানে চৰ্বতৰ মানে এইটো যে বিক্ৰী কৰিম বুলি ভাবিছে, মানে কিয় ভাবিলে, মানে কিয় কৰিম বুলি ভাবিলে? হয়, অঁ আচ্ছা, হয়। আচ্ছা, এনে ফেমিলিত আপোনাৰ এনেকুৱা কিবা ফাইনেন্সিয়েল প্ৰব্লেম আছে নেকি, যাৰ কাৰণে ধৰক আপোনালোকে মানে ঠিকে আছে ঠিকে আছে। এতিয়া সি মানে কি চৰকাৰী স্কুলতে পঢ়ি আছে বাৰু? ঠিকে আছে বাৰু। পঢ়া পাতি কেনেকুৱা তাৰ চলি আছে? আচ্ছা, আপোনালোকৰ ঘৰত কিমানজন সদস্য এনে বাৰু? 4জনে। দিয়ক, ঠিকে আছে বাৰু, লগ পাই ভাল লাগিল। আমাৰ ভাইটিয়ে আমাৰ কাৰণে চৰ্বত বনাব লৈছে। আজি আমি তাৰ হাতৰ চৰ্বত সদায় দেখি আছিলোঁ ভিডিঅ'ত, আজি আমি খাব পাম। বাহ, কি আল্লাহ হে। কিবা ক'বা? কাৰ ঘৰ? মোৰ ঘৰ ফৰেষ্ট গেট। এই ফৰেষ্ট গেটৰ পৰা চৰ্বত খাব এইটো চৰ্বতৰ অলপমান আন্দাজটোৱে বেলেগ ন, টেষ্টে বেলেগ হ'ব। প্ৰিমিয়াম চৰ্বত, প্ৰিমিয়াম চৰ্বত আমাৰ লেমন বয় বনাব, আমাৰ খাম বাৰু। ইয়াত ডাইলগ একেবাৰে এই চব বহি আছে এইপিনে, আৰু এইপিনে আমাৰ গোটেই ব্লগাৰ ভাইহঁত ব্লগ কৰি আছে। চিন নাপাওঁ হে, চিন নাপাওঁ। কলা নিমখ বগা কিয়? চবতকে ডাঙৰ প্ৰশ্ন। ক'তনো বগা? নাংমন্দি কলা আছে তো, বগা নিমখটো বেছি বগা। মানে কলা নিমখ মই, বেছি হ'ল এইটো, আৰু এইটো অলপ বেছি হ'ল। আৰু এইটো হৈছে মেইন মেচিনটো, যিটোৰে মানে বাবুৱে মেইন চৰ্বতখিনি বনাই আছে। তো এইটোৰে বনাই ন, মোক শিকাই দিবা একবাৰ কেনেকে বনাই। তাকেতো তোমাৰ বিজনেছে খাই দিব। একদম প্ৰেম মিলাব নাজানা তুমি। মই মিলাম দিয়া। গালি দেতাই চালা। এই নকৰবা কেতিয়া লাগব মনটো দা বাকাল খাইছে পে বল নাই নেকি বোলে। নিৰ্মালী বাছৰ কেমেৰাতকে বেছি বগা ৰিয়েলত। নহয়, মই কলা মানুহ, নামৰ চকুত লাগছে সোনকালতে। বা নহয় ৰবা তোমাৰ ফন্টি কোৱা, ফন্টি কোৱা, ফন্টি বা আৰু ভাই নিৰ্মলা এইটো পুৰা একদম চৰ্বত বনাই আছে। বাবু বনব জানছি না হা? টেঙা মই দিও বাবু কেমেৰা লেন্স খাই চাবা দিছে, আমাক খাই চাবা দিয়া নাই। নেমু চৰ্বত এতিয়া গ্লাছত কিমানকে বিক্ৰী কৰি আছা? 10 টকা। ঠিক আছে, আমাৰ এড্ৰেছটো কি হয়? তোমাৰ নেমু চৰ্বত খাব কাৰণে কোনটো এড্ৰেছত আহিব লাগিব? হোটেল পেলেচিয়ৰ ওচৰত ফাৰ্ম গেট। ঠিক আছে, আহিব আপোনালোকেও খাব।
কৰিলোঁ মহন্ত দা এতিয়া ষ্টাৰ্ট কৰিছে নেকি মজা লাগিল খাই কিনে সঁচাকৈ আল্টিমেটটো আপোনালোকে আহক একবাৰ নেমু চৰবত খাব তো হোটেল বেলেচিয়াৰ কাষতে আছে এড্ৰেছটো মই কৈ দিছোঁ তো এইফালে এতিয়া সমীৰৰ ঘৰ দেখাই দিয়ক তাকেতো এইটো সমীৰৰ ঘৰ কৃষ্ণ বেয়া নাপাব দেই কি কৰি আছে আপুনি ভাত বনাই আছে বঢ়িয়া আজি আপোনালোকৰে নেকি ল'ৰাটো আৰু ছোৱালীজনী খুৰাৰ একেলগত থাকে নেকি ঠিকে আছে বঢ়িয়া বাৰু আপুনি এনে কি কৰে মানে হাউচ ৱাইফে নে বাৰু কাম কৰিব যায় আৰু দেউতাকে কি কৰে গাড়ী চলাই দিয়ক ঠিকে আছে বাৰু এতিয়া ভালে ভালে ফেমিলিটো চলি আছে আৰু একো কষ্ট নোহোৱাকে ঠিকে আছে বাৰু নহয় এটা ভাল লাগে ন এটা থাকি পিনে তাৰ ঠিকে আছে দিয়ক হয়তো হয় হয় নাই নাই বুজিছো বুজিছো নহয় এইটো ধৰক সি ঘৰৰ ওচৰতে দিয়ে সেইটো তাৰ ইচ্ছা যে সি দিছে যে নিজৰ ইচ্ছা মতে সি দিছে এইখন দোকানখন আৰু এনেকুৱা টাইপ এনেকুৱা নহয় যে পইচাৰ কাৰণে দিছে দি ভাল পাইছে সেইকাৰণে দিছে বুজিছো মই কথাটো সেইটোৱে আৰু এতিয়া সি আপোনাৰ হেৰি স্কুলতো গৈ আছে পঢ়াখিনিও সি মেইনটেইন কৰি আছে এইখিনিও মেইনটেইন কৰিছে এইটো কোনো লাজৰ কথা নহয় কোনো বেয়া কথা নহয় সি নিজৰ ইচ্ছাৰে কৰি আছে সেইটোৱে আৰু একো নাই দিয়ক ইমান একদম চিল মৰা একো এইবিলাক একো নাই আৰু ভালে কৰিব লাগে চব কৰিব লাগে থেংক ইউ খুৰী আমাক ইমান ধুনীয়াকৈ ৱাৰ্ম ৱেলকাম কৰিলে আপুনি ভাল লাগিল একেবাৰে ধন্যবাদ আহিছোঁ দিয়ক আমাক লগ পাই পিনে ভাল লাগিল থেংক ইউ ছ' মাছ তুমি আমাক নেমু চৰবত খুৱালা ইমান মৰমত তো আমি আকৌ লগ পাম তোমাক এনেকৈ থাকা তুমি ভালকৈ থাকা ভালকৈ পঢ়া শুনা কৰা বাই 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 ভাল লাগিল মানে সমীৰৰ ঘৰত আহিলোঁ বহুত বেছি ভাল লাগিল আৰু নামটো পাহৰি যায় ধন্যবাদ নিশ্চয় সাবস্ক্ৰাইব কৰি থব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই তো এইটোৱে থেংক ইউ আৰু তুমি বহুত বেছি ভাল লাগিল সমীৰৰ তাত আহি আৰু আমি গোটেইকেইজন লগ লাগি পুৰা একদম হাঁহি ফূৰ্তি আমি সময়টো কটালোঁ ভাল লাগে আৰু তোমাকো লগ পাই ভাল লাগিল প্ৰথমবাৰ সেইটো আগতে ক'ব লাগিছিল যে নিৰ্মালীক লগ পাই বেছি ভাল লাগিল লাষ্টত ভিডিঅ' কৈছোঁ আৰু মানে কি জানা না এটা নিৰ্মালী বাই ভিডিঅ' বনাই আছে তো নিৰ্মালী বাক মানে আপোনালোকে এনেকুৱাকৈ আশীৰ্বাদ দিয়ক যাতে নিৰ্মালী বাই নিৰ্মালী দিব লগা হৈ যায় Thank you.